মানে ষ্টৰি কি ৰিয়েলি ঘৰত গৈ এই দেখিছে না আপোনালোকক মই এটা বস্তু দেখাই আছো এটা জান্নাত কেৱল দেখো গাইছ মই আহি আছো পানী তো এইটো এটা বৰষুণ চেক্ৰিফাইচ কৰিবৰ কাৰণে মোৰ ইমান দেৰি লাগি আহি আমি তো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' গাইজ আমি যাবলৈ লৈছোঁ ফুৰিবলৈ তেন্তে গাইজ মানে থাউনি দেখে মানে গম পাইছে কি আমি যাম আজি ফুৰিবলৈ তো মই নাযাওঁ অকলে মানে মোৰ লগতে যাব লগত আৰু চ' আমি এতিয়া ৰেডি হৈ গ'লোঁ আৰু এতিয়া আমি তাতে মই এইটো হাফ পেণ্ট এইবিলাক পিন্ধি মানে জাষ্ট নগ'লোঁ গাইজ কাৰণ মই গাড়ী চলাম চ' মানে ষ্টাইলৰ কৰা দৰকাৰ নাই আৰু তাত কোনো মানুহ চানুহ চাব গ'লে কাৰণ মই মানে ষ্টাইল কৰা নাই তাত কৰিমগৈ তো কাপোৰবিলাক লৈ লৈছোঁ ফটো চটো উঠিব যাতে ভাল জেগা আৰু দেখাম আপোনালোকক কেনেকুৱা হয় কি হয় চ' গাইজ ভিডিঅ'টো চাই থাকক এনেদৰে কি গাইজ আমি এতিয়া গৈ আছোঁ ফুৰিব মানে জাগাটোৰ নাম এতিয়া নকওঁ বৰ্তমান কাৰণ মানুহে বহুত জাগাটোৰ নাম বুলি মানে নাচায় চ' মই হেভি টাইপৰ এয়া গাড়ী চলাই আছে চ' গাইজ ভিডিঅ' চাই থাকক গাইজ আমি এতিয়া মানে নদীখাটো পাৰ হৈছোঁ আৰু এতিয়া আমি মানে গৈ আছোঁ ৰাস্তাটো বহুত বেয়া গম পাইছে মানে ড্ৰাইভাৰটো চুট লগা रास्ते निकल नहीं लेने का Guys, finally পাই গ'লো আমি জাগাটো পালোঁ এতিয়া মানে এতিয়া সোমাব দিনটো নাজানো আৰু মানে জাগাটো এতিয়া পাইছোঁহে খালি আৰু গাইজ যিটো কি ধুনীয়া মানে এইটো কৰ্চ আৰু এইবিলাক জেগা কি ধুনীয়া মেইনটো গাড়ীও আহি আছে চ' আমি এতিয়া মানে যাব পাৰোঁ নাই সেইটো নাজানো কিন্তু সোমাব লাগিব কাৰণ ইমান দূৰৰ পৰা আহিছোঁ যদিও সোমাব লাগিব নে গাইজ চ' মই গ্ৰেজুৱেশ্যন গ'লে কাৰণ ফটো লাগিব তো গাইজ মানে কি হ'ল এতিয়া আমি আগত যাম মানে আগতহে যোনটো আমি যাব খুজিছোঁ সেইটো তাৰমানে আগতহে আছে চ' এতিয়া আমি মানে যাম আৰু মই স্কুটিখন তালৈ লৈ আহোঁ তো যাম আৰু মানে কি ক'ম গাইজ জাগাটো ইমান মজা মানে ইমান ধুনীয়া কি ক'ম যদি আপোনালোকে আহে ন খালি স্কুটি নাহিব মানে পস্তাব গম পাইছে আমাৰ এনেকা স্কুটি নাই কাৰণ তিনিজনে আহিছোঁ চ' বহুত কষ্ট হৈছে আহত আৰু ৰাস্তাটো বহুত বেয়া মানে যদি কোনোবা যদি ৱেষ্ট কাৰ্বি আংলং গৈছে ন কিন্তু গম পাইছোঁ ৰাস্তাটো ইমান বেয়া তেওঁক আমি মানে আহিছোঁ আৰু এনে মানে कि লগৰ হিচাপত আহিছোঁ আমি হয়তো গৈ আছোঁ गाइस ভিডিঅ' চাই থাকক तो गाइस मैंने स्कूटी पार्क कर दिया और मैंने भी अपना ड्रेस चेंज कर लिया ये देखिए कितना सुंदर है गेट और ये तो मतलब क्या है हमारे साथ जो मतलब बहुत दिनों মানে এইটো মানে বনাইছিল আৰু সো সেইটোৰ মই ফটো মাৰিছোঁ মই আপোনালোকক খৰচা কমকৈ কি মানে ষ্টৰি কি ৰিয়েলকে সো गाइस মানে জাগাটো মানে জান্নাত কম মানে আগতে মানে এনে লাগিছে যে কোনোবা পৰি আছিলা মানে পৰি মানে যীশু খ্ৰীষ্ট বা পৰিবিলাক আছিলে ন চ' মানে ভাল লাগিছে আহি তো দেখিছে নাই ৰাস্তাটো কিমান ধুনীয়া আৰু মূৰ্তিবিলাক মানে কিছুমান এনেকুৱা জেগাত থোৱা আছে য'ত মানে আমাৰ যোনটো মানে পাঁচ তত্ত্ব আছে ন সেই ভিতৰত আছে মানে দেখিব ধুনীয়া আছে ৰাস্তাটো আৰু বহুত বস্তু দেখিব বাকী আছে তো চাই থাকক গাইজ ভিডিঅ'টো तो ये रहा स्कूल जगाবিলাক মানে বহুত ধুনীয়া কেনেকুৱা চাই জাগা ন বহুত ভাল লাগিছে মানে বহুত ধুনীয়া মানে পিচ আৰু থাকি ইয়াত जन्नत है जैसा हाँ पूरा जन्नत है गाइस जो हवा रे इस क्या बोलना हमें को माने जोंतो हवा है से इसकी कोन हवा माने बहुत ভালো ওই এই মানুহ না কি আগত এই যে नहीं यार जीसु है यार वो जीसु है মানে সব ফালে মূৰ্তি আছে গম পাইছা মানে ভাবি পোৱা নাই কোনটো কি মানুহ এনেকা লাগিছে আপোনালোকে মানে ভিজিট কৰিব পাৰে এইবিলাক জাগাত বুজিছে গাইস ইমান ধুনীয়া আৰু ভাল লাগিছে যদি আহে ন মোক কণ্টেক্ট কৰিব মই লৈ আহিম আপোনালোকক আৰু এই অসমৰ ট্ৰেণ্ডিং বগেনভেলিয়া ओ माय गॉड दिस सीरियस गाइस कितना अच्छा है ये तो माने आमार इटा फोटो उठा हो गल बुझिने गाइस
মই মানে পষ্টটো এনেকৈ দিছোঁ যাতে ৰিয়েল মানুহ আৰু আপোনালোকক মই এটা বস্তু দেখাই আছোঁ এটা ये है मतलब जन्नत इसको बोल देखो गाइस ना सुंदर कितना अच्छा लग रहा है हाँ গাইজ মানে কি হৈছে মানে জাগাবিলাক চাইছে মই মানে পাহৰি গ'লো মই যে ব্লগ কৰি আছোঁ গাইজ কি হ'ব মানে ইমান ধুনীয়া জাগাবিলাক দেখা পালে পাগল হৈছোঁ মানে ফটো ভিডিঅ' চব বনাইছোঁ আৰু যি পাৰোঁ চব বনাইছোঁ মানে একো হেৰাই নাই যাতে কাৰণ নেক্সট টাইম আৰু বা নহয় কি ঠিক মানে বনাই দিওঁ কৈছোঁ আৰু জাগাবিলাকতো আপোনালোকে দেখা পাইছে কিমান ধুনীয়া হয়নে যদি আপোনালোকে পাৰে আহিব পাৰে চ' খালি ৰাস্তাকেইটা বেয়া যাতে আহিলে যাতে ভালকৈ হেঁচি লয় আৰু গাইজ এইটো কিবা মানে চাৰ্চ থাকে আই থিংক চিডিছ মানুহ বহুদিন অহা নাই দেখা নাই অভাৰ কিবা টাইপ হৈ আছে কিন্তু যিয়ে নহওক কিন্তু ভালে লাগিছে চাই দেই আৰু এতিয়া আমি মানে গৈ আছোঁ চ' গাইজ আমি এতিয়া মানে আহি মানে য'ত যীশু খ্ৰীষ্টক মানে যেনেকুৱা মানে অত্যাচাৰ কৰিছিলে ন চ' মই অকণমান জানো মানে এইটো বিষয়ে দেই মানে অত্যাচাৰ কৰিছিলে বা ক্ৰছত বা হেৰি বান্ধিছিলে ত' মই এইটো আজি দেখাম আপোনালোকক দেই চাব আপোনালোকে মানে ৱেট এ মিনিট গাইজ